ভাৰতীয় জনতা পাৰ্টী অনুসূচিত জাতি মৰ্চা অসম প্ৰদেশৰ উদ্যোগত ভাৰতীয় জনতা পাৰ্টী নগাঁও জিলা আৰু অনুসূচিত জাতি মৰ্চাৰ সহযোগত ৰহা বিধানসভাৰ সমষ্টি বিশাল পদযাত্ৰা আৰু জনসভাত উপস্থিত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা। ৰহা বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টী অনুসূচিত জাতি মৰ্চা অসম প্ৰদেশৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে এক বিশাল পদযাত্ৰা কৰি ৰহা অঞ্চলৰ মাজমজিয়া বৃহৎ জনসভা আয়োজন কৰে। উক্ত জনসভাত অসম ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ভৱেশ কলিতা উপস্থিত থাকি দলীয় শক্তিৰ ওপৰত সুৰীয়া ভাষণেৰে সকলোকে মনোমুগ্ধ কৰে। উক্ত জনসভাত অনুসূচিত জাতি মৰ্চা অসম প্ৰদেশৰ সভানেত্ৰী মনোজ স্বৰ্ণকাৰ, অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সম্পাদক ডক্টৰ অসীম কুমাৰ দাস, অনুসূচিত জাতি মৰ্চা ভাৰতীয় জনতা পাৰ্টীৰ নগাঁও জিলা শাখাৰ সভাপতি মৃদুল দাস, ভাৰতীয় জনতা পাৰ্টীৰ নগাঁও জিলাৰ সভাপতি অভিজিত নাথৰ লগতে ভাৰতীয় জনতা পাৰ্টী অনুসূচিত জাতি মৰ্চাৰ সমূহ কৰ্মকৰ্তা তথা বিষয়ববীয়াসকলৰ উপস্থিতিত আৰু সহায় সহযোগিতাৰ প্ৰায় 6 শতাধিক লোকৰ সমাগমে ভাৰত মাতা কি জয়, ভাৰতীয় জনতা পাৰ্টী জয়, হিমন্ত বিশ্ব শৰ্মা জয়, অনুসূচিত জাতি মৰ্চা জয়, জয় শ্ৰী ৰাম, ভৱেশ কলিতা জয় আদি শ্লোগানেৰে জনসভা মুখৰিত কৰি তোলে। উক্ত জনসভাত প্ৰায় 1 শতাধিক লোকে নতুনকৈ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ বাবে তেওঁলোকলৈ উষ্ম আদৰণি জনোৱা হয়। আৰু উপৰিও উদ্যোক্তাসকলৰ ফালৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ লগত জড়িত হৈ থকা অঞ্চলৰ গণ্যমান্য ব্যক্তিসকল আৰু দলীয় বিষয়ববীয়াসকলক তেওঁলোকৰ ফালৰ পৰা অসমীয়া স্বাভিমানৰ গামোচা আৰু চেলেঙেৰে সন্মান জনোৱা হয়। সদৌ শেষত উদ্যোক্তাসকলৰ ফালৰ পৰা অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টী অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সম্পাদক ডক্টৰ অসীম কুমাৰ দাসে ৰাম মন্দিৰ নিৰ্মাণৰ হকে প্ৰভু ৰামচন্দ্ৰৰ প্ৰতিছবিৰ এখন চিত্ৰ আৰু অসম ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ভৱেশ কলিতা দেৱক প্ৰদান কৰি সভাখনৰ সফল সামৰণি ঘটায়। নগাঁৱৰ পৰা সাংবাদিক জ্যোতিষ্মান ভূঞাৰ ৰিপৰ্ট, জনসাধাৰণ অসম 24x7। বা যিবিলাক সমষ্টি আমাৰ নতুনকৈ ঘোষণা কৰা হ'ল, এই আটাইবিলাক সমষ্টিক সাঙুৰি এক পদযাত্ৰা অভিযান আৰম্ভ কৰিছিলে নাওবৈচা সমষ্টিৰ পৰা লখিমপুৰ জিলাৰ। আৰু আজি ইয়াত ৰহা সমষ্টিৰ নগাঁৱৰ অন্যতম ঠাই ৰহা। এই ৰহাত আজি যোৱাকালিৰ পৰা আৰম্ভ কৰিছিলে। আজি ইয়াৰ সামৰণি অনুষ্ঠানত আমি উপস্থিত থাকিলোঁ। আৰু ইয়াত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ যিবিলাক যোজনা, অসম চৰকাৰৰ যিবিলাক যোজনা, এই যোজনাবিলাক সঠিক ৰূপত আমাৰ অনুসূচিত জাতিৰ সন্মানৰ ব্যক্তিসকলে পাইছে নাই তাক ইয়াত বিশ্লেষণ কৰা হৈছে। লগতে যিখিনি আঁচনি দিয়া হৈছিলে, এই আঁচনি যেন সন্মানৰ সেই জনগোষ্ঠীৰ ব্যক্তিসকলে পায় তাকো সিদ্ধান্ত লোৱাৰ হিচাপে বা বিভিন্ন ধৰণৰ আঁচনি উলিয়াইছে। সেই আঁচনিসমূহ যাতে আমাৰ ৰাইজে পায়। অনেক চৰকাৰ আহিছে গৈছে আৰু অনেক চৰকাৰে আঁচনি উলিয়াইছে, কিন্তু প্ৰকৃতাৰ্থতে ৰাইজে আঁচনিবোৰ পাইছেনে নাই পোৱা, তাৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইচ্ছা আছিলে। আৰু সেয়েহে আমাৰ ৰাজ্যিক সভাপতি মাননীয় ভৱেশ কলিতা দেৱে আমাক নিৰ্দেশ দিছিলে যে চৰকাৰে চৰকাৰৰ কাম কৰি আছে, কিন্তু যিহেতু ৰাইজৰ আশীৰ্বাদত ভাৰতীয় জনতা পাৰ্টীৰ